মই চিৰঞ্জিত আপোনাৰ কেইদৰে সহায় কৰিব পাৰোঁ? আচ্ছা আপনি তো সহায় কৰিব পাৰে মোৰ মানে এইটো সৰু এটা প্ৰব্লেম হৈছে নো জনাব। নেট সার্ভিসটো কি হল নেট সার্ভিস ইউজ কৰিব পৰা নাই স্যাৰ। নাই ইউজ কৰিব পাৰা অসুবিধাটো খুবেই দুঃখিত, নিশ্চয় সহায় কৰা হ'ব। সুধিব বিচাৰিছে কানেক্ট কৰিব পৰা নাই, শ্ল' চলি আছে? নচলে আৰু কি কানেক্ট কৰি আছে নচলে স্যাৰ। ডাটা ৰমিং অপশনটো আপুনি অটো কৰি ৰাখিব। এয়াৰটেল চিমখন স্লট নাম্বাৰ অন ৰাখিব। আপোনাৰ ইভাগে কি হৈছে সেইটো চাওক আমাৰ মোবাইলত কি আছে না আছে সেইটো আপুনি কিয় ভাল কৰা সুধিব লাগে ঠিক আছে, আপোনাৰ নামত যদি কিবা অসুবিধা পাইছে হ'ব পাৰে আপোনাৰ নামৰ ফালৰ পৰা হ'ব। আমাৰ মোবাইলত কি আছে না আছে আপুনি কি সুধি আছে আমি কৈ আছো আমাৰ নেটটো চুলু মাৰি আছে। ঠিক আছে, শ্ল' কৰি আছে নহয় জানো? আপুনি ধৰ্মপুৰৰ পৰা কৈ আছে? কি কৈছে? আলুপাটি বৰপেটা। বৰপেটা ঠেঙাপহৰি। ঠিক আছে, অসুবিধাটো ঘৰৰ ভিতৰত পাইছে নে বাহিৰত পাইছে? একদম বাহিৰত ভিতৰত সব জায়গাতে পাই আছো। ঠিক আছে, নিয়াৰেষ্ট লেণ্ডমাৰ্ক জনাব। কি লেণ্ডমাৰ্ক? ঘৰৰ কাষত মন্দিৰ, মছজিদ, স্কুল, কলেজ, পুলিচ ষ্টেচন। মন্দিৰ ভাগৱত আছে, এম কে কলেজ আছে, ব্ৰিজৰ ওপৰত বহি আছো, বহৰীহাট। ঠিক আছে, অসুবিধাটো কিমান দিনৰ পৰা পাই আছে? অসুবিধা কালিৰ পৰা পাই আছো। অসুবিধাটো খুবেই দুঃখিত, নিশ্চয় সহায় কৰিছে। এইটো আপুনি টেকনিকেল ইছ্যুৰ বাবে অসুবিধা পাই আছে। ঠিক আছে, টেকনিকেল ইছ্যু সমাধান কৰিবলৈ কমপ্লেইন ৰেজিষ্টাৰ কৰি আছো। কমপ্লেইনৰ জৰিয়তে আপোনাৰ সমস্যাটো সমাধান কৰি দিয়া যাব। কি সমস্যা, কি টেকনিকেল কাম চলি আছে, কি কৰি আছে আপোনালোকে বহি বহি? আমি কৰা নাই স্যাৰ, টেকনিকেল ডিপাৰ্টমেণ্টে কৰি আছে। বাদ দিয়ক, কি বালৰ কথা কৈ আছে? ইমান এই পইচা ভৰিছো আপোনাক, বাপকৰ পইচা ভৰিছো নেকি বালৰ কথা কবা খুজি? আপুনি এটা প্ৰফেচনেল কৰা আছে, প্ৰফেচনেলি বিহেভ কৰিব। কি বালৰ কথা কৈ আছে আপুনি? এইটো মোবাইলত এইটো চিমত পইচা ভৰিলে আপোনালোকে প্ৰব্লেম দি থাকে। আপুনি এটা প্ৰফেচনেল কলাৰ আছে, প্ৰফেচনেলি বিহেভ কৰিব, অন্যথা আমাৰ ফালৰ পৰা কলটো ডিছকানেক্ট কৰিবলৈ বাধ্য হ'ম। ডিছকানেক্ট কৰিলে কাণৰ তলতে এটা থৰ মাৰিম, এটা কথাই গলো তই ক'ত থাকা ক'ত কি কৰা আহিলেও আমি চব জানো, কিন্তু এটা থৰ মাৰি দাঁত চাত ভাঙি দিম। তো জনাৰ পিছত যে আপুনি যদি অসুবিধা পাই আছে, কমপ্লেইন ৰেজিষ্টাৰ কৰিছো। কমপ্লেইন নম্বৰ কলাৰটোত SMS পাই যাব। ঠিক আছে, সাৰ্ভিসটো ভাল দিয়া। ঠিক আছে, মেক্সিমাম ডেট জনাইছো, মেক্সিমাম ডেটৰ ভিতৰত আপোনাৰ সমস্যাটো সমাধান হৈ যাব। কি নেক্সট টাইম আমাৰ লাগি এতিয়া আমি বানপানীৰ মতে কি বাল খুৰম নেকি ঘৰত বহি বহি? আপুনি এটা প্ৰফেচনেল কল আছে, প্ৰফেচনেল ৱৰ্ড বালৰ কথা কৈ আছে, প্ৰফেচনেল শুধু পাইছা নেট নচললে মাথা গৰম এনাই হৈ যায়। কাষ্টমাৰৰ ফালৰ পৰা বাৰবাৰ মিছবিহেভ কৰাৰ বাবে আমাৰ ফালৰ কলটো ডিছকানেক্ট কৰা গৈছে। কাষ্টমাৰৰ ফালৰ পৰা বাৰবাৰ মিছবিহেভ কৰাৰ বাবে আমাৰ ফালৰ কলটো ডিছকানেক্ট কৰা গৈছে। কাষ্টমাৰৰ ফালৰ পৰা মিছবিহেভ কৰাৰ বাবে আমাৰ ফালৰ কল ডিছকানেক্ট কৰা গৈছে। ধন্যবাদ, এয়াৰটেল কল কৰাৰ বাবে।